ধ্বংস কৰি পেলাব তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে কংগ্ৰেছ পাৰ্টি আৰু আমাৰ ইয়াত যিটো মিয়া পাৰ্টি আছে এই গোটেইবিলাকে অসমক বাংলাদেশৰ লগত লগ লগোৱাব খোজে আৰু তেওঁলোকে সেইকাৰণে ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় গানো গায় আৰু তাকো জাষ্টিফাই কৰে অসমৰ ভৱিষ্যত বহুত বেছি ভাল ভৱিষ্যত নহয় আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহ যিমানে সোনকালে সজাগ হয় সিমানে আমি বাচিব পাৰিম নহলে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব Wake up to reality. অসম বিধানসভাৰ পবিত্ৰ সদনত জয় বাংলাদেশ ধ্বনি দিয়া মহাপুৰুষজনা কোন আছিল মনত আছেনে হয় ঠিকই মনত আছে সকলোৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেও আৰু তেখেতৰ হয় বাৱে থকা ওপৰৰ প্ৰভাৱশালী নেতা মন্ত্ৰী কেজন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মুখত মিচিকিয়া হাঁহি আৰু তাকে দেখি মন্ত্ৰী পীযুষ হাজৰিকাই কৰে জয় বাংলাদেশ ধ্বনি দিয়ক আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কেৱল পলিটিক্স কৰি ঘূৰি ফুৰিছে অসমৰ মন্ত্ৰীবিলাক আৰু বিজেপিৰ সকলো বিষয়ববীয়া দেই মই সাধাৰণ সদস্যৰ কথা কোৱা নাই লিডাৰ্ছবিলাকে অকল পলিটিক্স কৰি কেনেকৈ জুবিনদাৰ বিষয়ে বেছি চৰ্চা হ'ব নালাগে এই বিষয়ে তেওঁলোকে তৰিকা উলিওৱাত এই বিষয়ে তেওঁলোকে কৌশল উলিওৱাত ব্যস্ত হৈ আছে तुम्हें शर्म है कुछ शर्म आया है तुम्हें शर्म है